নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এবাৰ আমাৰ বিপুল ফেক্ট চেনেলটোলৈ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম দক্ষিণ এছিয়াত অৱস্থিত এখন ধুনীয়া দেশ ম্যানমাৰৰ বিষয়ে, যাক পূৰ্বতে বৰ্মা নামেৰেও জনা গৈছিল। আপোনালোক সকলোৱে জানে যে ম্যানমাৰ হৈছে ভাৰতবৰ্ষৰ এখন চুবুৰীয়া দেশ। ভাৰতবৰ্ষৰ 4খন ৰাজ্য এইখন দেশৰ লগতে সংযুক্ত হৈ আছে, যেনে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ। যেতিয়া এইখন দেশত ইংৰাজসকলৰ শাসন আছিল, সেই সময়ত ম্যানমাৰ দক্ষিণ এছিয়াৰ সকলোতকৈ ধনী দেশ আছিল। আৰু সেই সময়ত ইংৰাজসকলে দেশখনৰ নাম বৰ্মা থৈছিল। কিন্তু 1948 চনত এইখন দেশ যেতিয়া স্বাধীনতা লাভ কৰিছিল, তেতিয়া কেইবছৰমানৰ পাছত 1989 চনত বৰ্মা নাম আঁতৰাই ম্যানমাৰ ৰখা হয়। বন্ধুসকল, ম্যানমাৰৰ লোকসকলৰ মাজত লুঙি পিন্ধাটো প্ৰচুৰ প্ৰচলন আছে। বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব, ম্যানমাৰ বিশ্বৰ একমাত্ৰ এনে দেশ য'ত মহিলা হওক বা পুৰুষ সকলোৱে লুঙি পিন্ধে। বন্ধুসকল, দেশখনৰ অফিচিয়েল নাম হৈছে ৰিপাব্লিক অৱ দ্য ইউনিয়ন অৱ দ্য ম্যানমাৰ, আৰু এইখন দেশ হৈছে দক্ষিণ পূব এছিয়াৰ সকলোতকৈ ডাঙৰ দেশ। দেশখনৰ দক্ষিণ পূবত আছে লাওছ আৰু থাইলেণ্ড, উত্তৰ পশ্চিমে আছে ভাৰত আৰু বাংলাদেশ, আৰু উত্তৰ তিব্বত আৰু চীন দেশৰ লগত সংযুক্ত হৈ আছে। বন্ধুসকল, এইখন দেশক কৃষি প্ৰধান দেশ বুলি ক'লেও চাগে ভুল নহ'ব, কাৰণ দেশখনৰ 70% লোক কৃষিৰ লগতে জড়িত। দেশখনত ধান খেতি সৰ্বাধিক মাত্ৰাত কৰা হয়। দেশখনৰ ধান দেশ বিদেশলৈ ৰপ্তানি কৰা হয়। বন্ধুসকল, ম্যানমাৰৰ অৰ্থনীতি 50% খেতিৰ ওপৰত নিৰ্ভৰশীল। আপোনালোকে জানি আচৰিত হ'ব, ম্যানমাৰ বিশ্বৰ একমাত্ৰ এনে দেশ য'ত প্ৰায় 1/4 মহিলা বিয়া নহয়, আৰু দেশখনৰ মহিলাসকল গোটেই জীৱন বিয়া নোহোৱাকৈ থাকিবলৈ ভাল পায়। বন্ধুসকল, যদি কথা পাতোঁ দেশখনৰ ক্ষেত্ৰফলৰ বিষয়ে, তেনেহ'লে দেশখনৰ মুঠ ক্ষেত্ৰফল হৈছে 14,75,575 বৰ্গ কিলোমিটাৰ, যি ক্ষেত্ৰফল হিচাপত বিশ্বৰ 40 নম্বৰ স্থান দখল কৰা সকলোতকৈ ডাঙৰ দেশ। আৰু দেশখনৰ জনসংখ্যা 5.5 কোটি, যি দেশখন জনসংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ 24 নম্বৰ স্থান দখল কৰা সকলোতকৈ ডাঙৰ দেশ। আৰু দেশখন জনসংখ্যা ঘনত্ব প্ৰতি কিলোমিটাৰত 83 জন। বন্ধুসকল, আমাৰ ভাৰতবৰ্ষত যেনেকৈ ফোন কৰিবলৈ কলিং কোড ব্যৱহাৰ কৰা হয় +91, সেইদৰে ম্যানমাৰত কলিং কোড ব্যৱহাৰ কৰা হয় +95। কোৱা হয় ম্যানমাৰত কাৰ ড্ৰাইভিং কৰাটো বহুত অসুবিধা, কাৰণ এইখন দেশত সৰ্বাধিক মাত্ৰাত গাড়ী দেখা যায়। সেইবাবে কাৰ ড্ৰাইভিং কৰাৰ সময়ত গাড়ী চালকসকলৰ অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। বন্ধুসকল, ম্যানমাৰৰ নিবাসীসকলক বৰ্মিজ বুলি কোৱা হয়, আৰু দেশখনৰ অফিচিয়েল ভাষা হৈছে বৰ্মী। বন্ধুসকল, আজিও বহু লোকে বিশ্বাস কৰে যে ম্যানমাৰৰ ৰাজধানী ৰেংগন, কিন্তু বহু লোকে ৰেংগনক য়াংগুন বুলিও কয়। কিন্তু আপোনালোকক কওঁ যে 2005 চনত য়াংগুনৰ নাম আঁতৰাই ম্যানমাৰৰ ৰাজধানী নেপিডা ৰখা হয়। বন্ধুসকল, ম্যানমাৰ দেশখনৰ বিষয়ে কোৱা হয় যে ইয়াত আপোনালোকক মৰুভূমিৰ বাহিৰে দেশখনত সকলো বস্তু চাবলৈ পাব। দেশখনৰ চাৰিওফালে প্ৰাকৃতিক সুন্দৰতা, ওখ ওখ পাহাৰ শৃংখলা, এই পাহাৰবোৰত থকা জলপ্ৰপাত সকলো লোকৰ মন মোহিত কৰে। ইয়াত বহুতো প্ৰাকৃতিক সৌন্দৰ্য ভৰা হ্ৰদ আছে, যি দেশখনৰ সৌন্দৰ্য আৰু আকৰ্ষিত কৰি তোলে। আৰু এই দেশখনক ভগৱান বৌদ্ধৰ নগৰী বুলি কোৱা হয়। ইয়াত থকা পেগৰা মন্দিৰ সমগ্ৰ বিশ্বতে প্ৰসিদ্ধ, যাক চাবলৈ বিশ্বৰ লাখ লাখ পৰ্যটক এই দেশখনলৈ আহে। বন্ধুসকল, দেশখনত 90% লোক বৌদ্ধ ধৰ্ম পালন কৰে। এখন প্ৰতিবেদন অনুসৰি ম্যানমাৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ভ্ৰমণ কৰিব পৰা দেশবোৰৰ ভিতৰত 3 নম্বৰ স্থানত আছে। অলপ আগতে কোৱা হৈছিল যে দেশখনত মৰুভূমিৰ বাহিৰে আপোনালোকে সকলোবোৰ প্ৰাকৃতিক সৌন্দৰ্য এইখন দেশতে উপভোগ কৰিব পাৰিব। বন্ধুসকল, দেশখনৰ মুদ্ৰা হৈছে ক্যাট, যি আমাৰ ভাৰতীয় 1 টকাৰ তুলনাত 21 ক্যাট হয়। আৰু আপোনালোকে জানি ভাল পাব যে দেশখনৰ US ডলাৰো ব্যৱহাৰ হয়। কিন্তু বন্ধুসকল, এটা কথা মনত ৰাখিব, এইখন দেশত ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব। সেইবাবে বন্ধুসকল, দেশখনলৈ যদি আহিবলৈ বিচাৰে তেনেহ'লে আপোনালোকে ক্ৰেডিট কাৰ্ডৰ কথা পাহৰি যাওক। বন্ধুসকল, আপোনালোকে যদি খাবলৈ ভাল পায় তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ আছে। বন্ধুসকল, দেশখনত খোৱা বস্তুবোৰৰ মূল্য একেবাৰে কম। ইয়াত আপোনালোকে 60 বা 70 টকাতে পেট ভৰাই খাব পাৰিব। চব বন্ধুসকল, এয়া আছিল ম্যানমাৰ দেশৰ কিছুমান আশ্চৰ্যজনক তথ্য। আৰু আপোনালোকে কেতিয়াবা ম্যানমাৰলৈ গৈছে নেকি বা ম্যানমাৰলৈ যাবলৈ বিচাৰি আছে নেকি, তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আৰু বন্ধুসকল, আপোনালোকে যদি আমাৰ বিপুল ফেক্ট চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰিব, ভাল লাগিল লাইক কৰিব, আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। ধন্যবাদ।